মই বনাম কেক অমলেট তাৰ কাৰণে লৈছো মই বন্ধাকবি গাজৰ ক্যাপসিকাম জলকীয়া আৰু এটো পিয়াজ বিলাহী ময়দা তেল অলপ নিমখ আৰু কণী দুটা মই এইখিনি একেবাৰে মিহি মিহি কৈ মই এনেকৈ কুটি লৈছো বিলাহী বন্ধাকবি আৰু পিয়াজ মই এনেকৈ মিহি কৈ কাটি লৈছো তা মই এনেকৈ ফেটি লৈছো বন্ধাকবি গাজৰ বিলাহী পিয়াজ ক্যাপসিকাম আৰু জলকীয়া এই গোটেইখিনি দি মই ইয়াতে মিলাই ল'ম এতিয়া মই ইয়াতে অলপ নিমখ দিছো এক চামুচ বেছি নহয় এক চামুচ ময়দা দিছো এইখিনি মিক্স হলত মই ফেটি ৰখা কণী দুটা ইয়াতে দিম এইখিনি আকৌ ভালদৰে মিলাম এতিয়া এইখিনি মই এটা বাটিত অলপ তেল সানি এতিয়া মই ইয়াতে অলপ ময়দা দি দিছো ইয়াতে এনেকৈ বনাম সৰু কাপ কেকৰ নিচিনা হ'ব ইয়াতো হে আগৰ দৰে তেল লগাই লৈছো আৰু ইয়াৰ ওপৰত মই ময়দা দি লৈছো ইয়াৰে অলপ মই এতিয়া ইয়াত দি দিছো এতিয়া ঠাণ্ডা হলত মই এটো ইয়াৰ পৰা উলিয়াই লওঁ
কাপকেক গিটাৰ হৈ গৈছে cupcake ready. ভিডিওটো চাই ভাল লাগিছে যদি সাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লগা আছে যদি কমেন্ট কৰিব। থ্যাংক ইউ।